মৰ্নিং এভৰিৱান আৰু মই উঠিলোঁ আৰু আজি বহুত এক্সাইটেড হৈ আছোঁ কাৰণ আজি ইয়াতে এটা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান এটা আছে মানে আনন্দ ফূৰ্তি কৰা মৌকা এটা পাই গৈছোঁ সেইটো কাৰণে বহুত এক্সাইটেড হৈ আছোঁ আৰু ফূৰ্তিয়ে লাইল জীৱনটো দুদিনীয়া ন আনন্দ ফূৰ্তি কৰিয়ে কটাই যাব লাগে নকৰোঁ কেনেকৈ যাওঁ নাযাওঁ এইবিলাক চব দেখুৱাই থাকিম চাই থাকিবা আৰু এয়া চুৱেগাল কাপোৰ লেটা হৈ গৈছে চব ধুব লাগিব আজি ভিজাই থওঁ পাছত অলপ পাছত দেৰিকৈ মানে ধুম ভিজাই ধুব লাগিব লেটা হৈছে কাম চব কাপোৰ চাপোৰ ভিজাই পেলাই এতিয়া ব্ৰাছ কৰি আছোঁ মই গা পা ধুলো আৰু এতিয়া চোৱা বৰষুণ দিছে মই ইমান গাল কাপোৰ ধুলো আজি সৰ্বনাশ কৰি দিলে গোটেইখিনি আৰু ফূৰ্তিটো আমাৰ গুচি গ'ল ধোৱা নাই তথাপিও আছে এনাৰ্জি চোৱা আৰু বৰষুণ দি আছে ভালো লাগি আছে বেয়াও লাগি আছে অকণমান ন মানে আৰু এতিয়া আমি বৰষুণত ভিজিছোঁ মই হেৰি বনাম আচ্ছা দেখুৱাম ঠিক আছে एडोखो ये कौन है बे कहाँ से आया कौन है तू पानी भी फोकस দি আছো দে এতিয়া আমি শনিবাৰ বজাৰত যাম আৰু বজাৰ চজাৰ কৰিম বছ আহাই নাই সিহঁতে ঘৰত গৈছে আহি পোৱাই নাই তো মোৰেই বজাৰ কৰিব লাগিব আজি 7টামান বজাত পাব বোলে এয়া চোৱা শনিবাৰ বজাৰ যাই বোলে আৰু বজাৰ চজাৰ কৰি ভাল হোৱা নাই ৰাতি কিমানকৈ হৈছে অঁ একেলগে আছে ন আইচক্ৰীম খাব ফুলৰি ল'ব এতিয়া অঁ কি ল'ব অঁ ক'ত আছেনো ফুলৰি অঁ ইয়াত বজাৰ চজাৰ কৰি ৰুমত আহি গ'লোঁ আৰু এতিয়া দুপৰীয়া ভাত আছে আৰু এতিয়া মানে মই পটককৈ দালি বনাই দিওঁ বছ আহি পোৱাই নাই আহোঁতে দেৰি হৈ যাব আকৌ ফাংচনত যাব লাগিব আকৌ বিষাই গৈছে এনেকৈনো কি কৰিম এতিয়া দালি বনাই দিওঁ সেইটো কাৰণে ভাবিছোঁ একো আনাই নাই পাছত আকৌ যাম মজা লাগিব বহুত এক্সাইটেড হৈ আছোঁ দেই চাবৰ কাৰণে ভোক লাগিছে দুপৰীয়া একো খোৱা নাই আগতে কেইটামান খাই লওঁ তামাম ভোক লাগিছে যে একো এটা খোৱা নাই দুপৰীয়া খোৱা নাই ভাত আৰু মই এতিয়া দালি বনাম এয়া চোৱা আমি ৰেডি হৈ গৈছোঁ আমি গৈ আছোঁ অঁ মাহী এয়া ৰাত নেকি iya অঁ pendal ইমান ধুনীয়া লগ ইমান ধুনীয়া পৰিৱেশ এটা হাসাপৰিতে মৰিগাঁও টাউন যুৱক কাৰণে খুব সুন্দৰ অনুষ্ঠান
কিমান সুন্দৰ গায়ক গায়িকা আহিছে জানো ভাল লগা নাই বেয়া লাগি আছে আজিৰ এই অনুষ্ঠানটোৰ কিবাকে এটা টেকনিক কৰি ইহঁতক উঠাব লাগে আৰু আমি বহিবলগীয়া মহিবুৰ ৰহমান আৰু এতিয়া মানে আছো সুন্দৰ আমাক মায়া লাগে বৰ ধুনীয়া অনুষ্ঠান হৈ আছে এইবাৰ সঞ্জীৱৰ কাষলৈ আহিছে দীক্ষিত ৰাজগুৰু তেওঁলোকৰ ডুৱেট সংগীত খুব আৰু অৱস্থা চাওক আমাৰ এই কিবা পাগলীৰ নিচিনা হৈ গৈছে আৰু ৰুমটো চাওক কেনেকৈ লেতেৰা কৰি থৈ গৈছোঁ আমি এইবিলাক চব ভাজ কৰিব লাগিব গুচাব লাগিব এতিয়া আৰু ৰুমটো চাফা কৰি লওঁ আৰু পাছত কাপোৰটো চেঞ্জ কৰিম আৰু শুই যাম লগতে ইমান ভাগৰ লাগিছে কঁকাল বিষাই গৈছে লাষ্টত অকণমান বহিব পাৰিছোঁ আৰু মানে হেৰি এডাল আছিল তাতেই বহিছোঁ মানে ক্ষীণমিন মানুহ ন তাতেই বহিব পাৰিছোঁ ধুনীয়াকৈ আৰু মানে বহুত ভাল লাগিছে কিন্তু আহিব লগা হৈছে আণ্টিহঁত আহি গৈছে যে আণ্টিহঁত টানি চুচুৰি লৈ আহিছে কালি বোলে গুৱাহাটী যাব আণ্টিয়ে আমাক চুচুৰি লৈ যাবি কম দুখ লাগিছে আহিব বিচৰা নাছিলোঁ তথাপিও আহি গ'লোঁ আণ্টিত হেৰি
তাত কিবা কিবি খাইছোঁ, ঠাণ্ডা চাণ্ডা লেজ টেজ আইচক্ৰীম খাইছোঁ তাত। আৰু এতিয়া বহুত ভাল লাগিছে। এতিয়া শুই যাম, মই চাব নোৱাৰোঁ, সেইটো কাৰণে দুখত নুশু, সুখতে শুম। বহুত মজা লাগিছে। আৰু গুড নাইট।